নাই নক'ব নিজৰ সমস্যাৰ কথা কাৰো আগতে নক'ব ভাৱ হয় যে সদায় কাম কৰি থকা মানুহখিনি সদায় উঠা বসা কৰা মানুহখিনি যাৰ পৰা মাজে মাজে সঁহাৰি অকণমান পালেই আমি সকলোবোৰ কথা মুখেৰে সৰকৈ কৈ যাওঁ যে মোৰ এইটো সমস্যা সেইটো সমস্যা ইমান কষ্টত মই জীয়াই আছোঁ চাচোন মোৰ যে কি দুৰ্ভাগ্য বা এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি মনৰ হেঁপাহতে সন্মুখৰ মানুহজনৰ পৰা অকণমান সঁহাৰি পাম বুলি কিবা কামত কেতিয়াবা সহায় হ'ব বুলি কিজানি বা মোক অকণমান বুজি পাই সেই মনৰ আশাৰে আমি সন্মুখৰ মানুহজনক বহুত কথা নক'বলগীয়া কথা আমি কৈ দিওঁ আৰু আশামতে কেতিয়াও আমি কিন্তু সেই সঁহাৰি নাপাওঁ বৰঞ্চ কি হয় জানেনে যিখিনি মানুহে আপোনাৰ দুৰ্বলতা জানে যিখিনি মানুহে আপোনাৰ সমস্যাৰ কথা জানে সেইখিনি মানুহে কিন্তু আপোনাক সেইখিনি ঠাইতে আঘাত কৰিব যিখিনি ঠাইৰ বাবে আপুনি আঘাত পাই ব্যতিব্যস্ত হৈ তুলিছে জীৱনত আপুনি এনেও সমস্যাত জৰ্জৰিত কিন্তু যাৰ পৰা সঁহাৰি বিচাৰিছিল সেইখিনি মানুহে আপোনাক এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি দিব যে আপুনি সেই সমস্যাতকৈও বেছি এইজন মানুহৰ পৰা সেই সমস্যা পাব জীৱনৰ তিক্ত অভিজ্ঞতাই মোক এইখিনি কথা শিকাইছে যে আমি আমাৰ সমস্যা সকলোকে নোকোৱাটোৱেই শ্ৰেয় যিমানে জানিব আমি দুৰ্বল সিমানে আঘাত কৰিব বেছিকৈ যিমানে আমাৰ সমস্যাৰ কথা জানিব সেই সমস্যাৰ ঠাইখিনিতে য'ত আপোনাৰ কষ্ট হয় ন তাতে আঘাত কৰিব যদি আপুনিও আপোনাৰ জীৱনৰ খুব ওচৰৰ মানুহে আপোনাক এনেকুৱা আঘাত দিছে কমেণ্টত জনাব নিশ্চয়কৈ মই কিন্তু তেনেকুৱা এগৰাকী আঘাতপ্ৰাপ্ত ব্যক্তি